আজি 2021 পাৰ হ'ল, 22 পাৰ হ'ল, 23 পাৰ হৈ 24 চনলৈ আহিলে আজিলৈকে খোৱা পানীৰ ব্যৱস্থা নিশ্চিত কৰিব তেওঁলোকে নোৱাৰিলে। আৰু আপোনালোকে দেখিব যে খোৱা পানী তেওঁলোকে দিয়াৰ নামত যিবিলাক পাইপ তেওঁলোকে পুতিছে, এই পাইপবিলাক খোৱা পানী মানুহে নেপাওঁতে মানুহৰ জীৱন লৈছে। খোৱা পানীৰ পাইপ ফুটিছে, পাইপ ফুটি মানুহৰ জীৱন কাঢ়িছে। আজি প্ৰথম আপোনাৰ উজান বজাৰত এটা পাইপ ফাটি এগৰাকী মহিলাৰ মৃত্যু হৈছিলে, আপোনালোক সকলোৱে গম পায়। এতিয়া সেই ঘটনাটোৰ পিছৰ পৰা কিমান ঠাইত যে পানীৰ পাইপ ফুটি পেলাই কেনেকুৱা মানুহৰ দুৰ্বিষহ জীৱন কৰিছে। এতিয়া চাওক, এয়া উৰণীয়া সেতু নিৰ্মাণ কৰিছে, গছ বন কাটি তহিলং কৰিছে। আজি যোৱা ৰাতি ইয়াত পাইপ ফুটি পেলাই পানীত জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। একেবাৰে সৰু গাঁঠি তল যোৱাকে পানীৰ সৃষ্টি হৈছে। আজি এইখন চৰকাৰে ইমানখিনি মানুহক ঠগবাজি কাম কৰিছে যে আপোনালোকে আচৰিত হৈ যাব যে তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি মিউনিচিপালিটি ইলেকশ্যনত দিছিলে যে তেওঁলোকে ৱাৰ্ডে খোৱা পানীৰ ব্যৱস্থা কৰিব, প্ৰতিটো ৱাৰ্ডত তেওঁলোকে 10 কোটিকৈ টকা দিব, তেওঁলোকে প্ৰতিটো ৱাৰ্ডত চিচি কেমেৰা ব্যৱস্থা কৰিব, হস্পিটেলৰ ব্যৱস্থা কৰিব, বিশেষকৈ খোৱা পানীৰ কথা কৈ তেওঁলোকে এই চৰকাৰে মিউনিচিপাল ইলেকশ্যন জিকিবলৈ সক্ষম হৈছিলে। কিন্তু আজি 3 বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে মহানগৰীকক খোৱা পানীৰ ব্যৱস্থা কৰি দিব পৰা নাই, বৰঞ্চ মহানগৰীকৰ তেওঁলোকে জীৱনহে লৈ আছে। প্ৰতিদিনে পানীৰ পাইপ ফুটি জীৱন তেওঁলোকে লৈ আছে। আৰু এয়া এই ধৰণৰ এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। আজি অশোক সিংঘাল ডাঙৰীয়াই একো ধৰণৰ তেওঁৰ যি কৰ্তব্য, সেই কৰ্তব্যখিনি তেওঁ পালন কৰিব পৰা নাই। কিন্তু বৰঞ্চ তেওঁ নিজে খাল বিল পুতি ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে। সাধাৰণ মানুহক যিখিনি সুবিধা দিব লাগে সেই সুবিধাখিনি দিব পৰা নাই। আৰু তেওঁ নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি আচলতে যি মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, তেখেতৰ আমি পদত্যাগ দাবী কৰিছো। কাৰণ তেওঁৰ কোনো অধিকাৰ নাই যে মানুহক এনেকৈ বছৰৰ পিছত বছৰ ভুৱা কথাৰে মিছা কথাৰে প্ৰতিশ্ৰুতি দি এই ধৰণে ৰাখিব। আজি চাওক, আম আদমী পাৰ্টীৰ চৰকাৰে কিমান 20,000 লিটাৰকৈ খোৱা পানীৰ ব্যৱস্থা কৰিছে। দিল্লী চৰকাৰে মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰিছে, ইলেক্ট্ৰিচিটি ফ্ৰী যোগান ধৰিছে। আজি অসম চৰকাৰে কি কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য বুলি অসমক তেওঁলোকে বোলে স্বীকৃতি দিব। কিন্তু আজি কি দেখিছো আমি? ভাৰতৰ আটাইতকৈ দুখীয়া আৰু আটাইতকৈ দৰিদ্ৰ ৰাজ্যখন হৈছে অসম। আৰু এই অসমৰে এখন নৰ্থ ইষ্টৰ দুৱাৰমুখ গুৱাহাটী। আৰু এই গুৱাহাটীতে আজি মানুহৰ খোৱা পানীৰ কাৰণে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু খোৱা পানীৰ পাইপ ফুটি পেলাই ৰাতিৰ ভিতৰতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। গতিকে আমি আম আদমী পাৰ্টীয়ে দাবী কৰিছো যে এই ধৰণৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, কেলেংকাৰী কৰা এই বিজেপি চৰকাৰৰ যি ভুৱা প্ৰতিশ্ৰুতি, সেই ভুৱা প্ৰতিশ্ৰুতিক ধিক্কাৰ দিছো। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, অতি সোনকালে তেওঁলোকে এই যে জল জীৱন মিছনৰ যিবিলাক দুৰ্নীতি কেলেংকাৰী হৈছে, এইবিলাক তেওঁলোকে কয় নহয় যে দুৰ্নীতি বিৰোধী চৰকাৰ, তেওঁলোকে সেইবিলাক নিৰ্মূল কৰক। আৰু যে পানীৰ পাইপ ফুটি যে দিনে দিনে মানুহৰ জীৱন যে দুৰ্বিষহ কৰিছে, এই কামটো তেওঁলোকে বন্ধ কৰিব লাগিব। নহলে কিন্তু আম আদমী পাৰ্টীয়ে হাত সাৱটি বহি নাথাকে। আম আদমী পাৰ্টী সদায় ৰাইজৰ লগত আছে, ৰাইজৰ হিতৰ বাবে আছে, ৰাইজৰ মংগলৰ বাবে আছে। আৰু আজি আমি আম আদমী পাৰ্টী ওলাই আহিছো ৰাইজৰ কাৰণে মাত মাতিবলৈ, ৰাইজক খোৱা পানী দিব লাগিব। অন্যথাই কিন্তু ইয়াতকৈ তীব্ৰ আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। বিজেপি চৰকাৰখনৰ মেনিফেষ্টত আছিলে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ'ব। আজি ৰাস্তাত পানী হৈ, বানপানী হৈ মানুহ পানীত উপঙি গৈ মানুহ মৰি গৈছে। আজি বিষাক্ত আৰ্ছেনিকযুক্ত খোৱা পানী খাই গৰ্ভৱতী মহিলাৰ পেটতে শিশু পংগু হ'বলগীয়া হৈছে। আজি বৰষুণৰ পানী খাই পেলাই সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেনে অৱস্থাত গুৱাহাটীৰ GMC, GMDA আজি ডেভেলপমেণ্ট মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰীয়া, হাৱালা মন্ত্ৰী, তেখেত আজি বৰ্তমান ক'ত আছে? এই যে 60-40 কমিশ্যন লৈ পেলাই যিসমূহ আজি গোটেই গুৱাহাটীখনত ছাদ নিৰ্মাণ কৰি পেলালে, সেই ছাদৰ ওপৰে যে কেবিনেট মিনিষ্টাৰসকল ঘূৰিম বুলি যি পৰিকল্পনা কৰিছে, ইয়াত জলবায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি জীৱকুল আজি মানৱ জাতিৰ ওপৰত এটা নানান চৰম ভাবুকি লৈ আহিছে। গুৱাহাটীখন এখন প্ৰদূষণময় পৰিস্থিতিলৈ আগবঢ়াই দিছে। আমি এটা কথাই কৈছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ যিকেইজন ঠিকাদাৰক আপুনি এই কামৰ নিযুক্তি দিছিলে, আজি মানুহ পানীত ককবকাই থাকোঁতে কিন্তু আপোনাৰ ঠিকাদাৰ কেইজনে কিন্তু কেৰেলাত গৈ পেলাই ৰিজৰ্ট খুলি বহি আছে। গতিকে সেই বহু প্ৰতাপী যিসকল ঠিকাদাৰে প্ৰতিষ্ঠানে এই কামসমূহ লৈছিলে, আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ দৈনিক অসমৰ এই সন্মুখত আমি থিয় হৈ আম আদমী পাৰ্টী অসমে কেৱল ৰাইজৰ স্বাৰ্থত, ৰাইজৰ মঞ্চ হৈ পেলাই আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছো, যাতে অনাগত দিনতো
খোৱা পানীৰ সমস্যা লৈ পেলাই তেওঁলোকৰ যি ধোঁৱাচাঙত থকা প্ৰতিশ্ৰুতি সেয়া যেন কথাৰ ফুলজৰিয়ে নহয় ২৬ৰ নিৰ্বাচনৰ আগত ৱাৰ্ডে ৱাৰ্ডে 10 কোটি টকা দিম বুলি কৈ পেলাই ডিঙি পেলাই পুনৰ মানুহক আৰু গিনিপিক নসজাব। গতিকে ৰাইজ আৰু জনসাধাৰণ এতিয়া মূৰ্খ নহয়, ৰাইজৰ মূৰ্খ স্বৰ্গত বাস কৰিবলৈ আছে বুলি ভাবিছে যদি তেনে হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত ভুল কৰিছে। তেখেতে ইতিমধ্যে আজি দেখা পালে ৰাইজে নখ জোকাৰিলে নৌবয়। অসমৰ সংবাদ মাধ্যমৰ যোগেদি ৰাইজক জনাব বিচাৰিছো, যিজন মানে বাহুবল থকা মন্ত্ৰীগৰাকীয়ে নিজকে চাণক্য বুলি কোৱা মন্ত্ৰীগৰাকীয়ে ব্ৰিজ বনালেই বনাম বুলি কয়। আজি হিতেশ্বৰ শইকীয়া হওক, প্ৰফুল্ল মহন্ত হওক, তৰুণ গগৈ হওক, সকলো কামেই চৰকাৰী কাম তেওঁ এফালৰ পৰা ধূলিসাৎ কৰি আছে ভাঙি চিঙি। সকলো কাম ভাঙি চিঙি ধূলিসাৎ কৰি কেৱল তেখেতৰ নাম আৰু তেখেতৰ পলকখন চাৰিওফালে তেখেতে বিৰাজমান হোৱাটো বিচাৰিছে।